গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল চিন্টে ব্লগ। আৰু মই বৰ্তমান আছোঁ আমাৰ ওচৰতে থকা জৰাখণ্ড পাহাৰত। আৰু সম্পূৰ্ণভাৱে দেখাম ভিডিঅ'টোত আপোনালোকে চাবলগীয়া কি বস্তু আছে আমাৰ জৰাখণ্ড পাহাৰত। আৰু সম্পূৰ্ণভাৱে আপোনালোকে চাব ভিডিঅ'টো, শেষলৈকে চাব, যিহেতু চালে গম পাব চাবলগীয়া বস্তু কি আছে। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আৰু যদি নতুনকৈ আপুনি প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আহি আছোঁ এতিয়া, বৰ্তমান গৈ আছোঁ আমি এতিয়া জৰাখণ্ড পাহাৰত সোমাবৰ কাৰণে। তো এইফালেদি আপোনাৰ এইফালেদি যাব পাৰি গাড়ী চাড়ী, আগত এতিয়া বন্ধ কৰি দিলে আগত যাব পাৰে হ'লে। তো আমি খোজকাঢ়ি খটখটিয়েদি যাম, তো বিশেষকৈ চাই ল'ব। তো আজি বহুত মানুহ হৈছে। গেট পাই গৈছোঁ অলৰেডি। এইটো ওপৰলৈ এনেকৈ যাব পাৰি, এনেকৈ খটখটিত উঠিব পাৰে। তো মই দেখাই দিছোঁ, চাব পাৰিব বিশেষকৈ এইফালে যাব পাৰি। বহুত মানুহ আহিছে আজি ফুৰিবলৈ। তো মই অলপ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ষ্টাৰ্ট হৈ গ'ল খটখটি, বিশেষকৈ উঠি আহি আছোঁ এতিয়া। আহি বেছি দূৰ পোৱা নাই, কিন্তু ইমানটো পাইছোঁ বিশেষকৈ। প্লাছ চাব পাৰে। আজি যিহেতু বিশেষকৈ বেছি মানুহ নাই, হ'লেও আজি বহুত ফুৰিবলৈ আহিছে মানুহ। তো দেখাই আছোঁ। চাওক কিমান দূৰ ওপৰৰ পৰা কিমান ভাল লাগিছে চাই। উঠি আহিলোঁ, বহুতকেইটা খটখটি উঠি আহিলোঁ। উঠোতে ফোপনি ধৰি গৈছে। তো এইখিনি মাজে মাজে আছে এনেকৈ ৰখিব পৰা ঠাই আছে। তো আৰু আছে, বহুত ওপৰলৈ আছে। বলক মই দেখাই আছোঁ সম্পূৰ্ণভাৱে। উঠিব পাৰি। তো ওপৰতো বহুত আছে আৰু পুৰণি যিবোৰ মূৰ্তি আছে সেইবোৰ চাব পাৰিব, দেখাই আছোঁ। ভাগৰ লাগিলে যিহেতু এইডোখৰ ঠাই বনাই দিয়া আছে, ইয়াতে থাকিব পাৰিব, ৰৈ ল'ব পাৰিব, ৰিলেক্স ল'ব পাৰিব। তো আকৌ তেনেকৈ উঠিব লাগিব। ৰিলেক্স পইণ্টটো পাই গ'লোঁ। তো ইয়াৰ পৰা চাওক কিমান ভাল লাগে। তো ওপৰলৈ আৰু আছে, এনেকৈ চাওক যাব পাৰিব। চাওক ইয়াত আহি বহুত ভাল লাগে, একদম বহুত ভাল লাগে। মই আহিলেই প্ৰতিবাৰতে আহিলেই সোমাওঁ। সেইটো এইবাৰ মই ব্লগটো বনাম বুলি মই ডিচিশ্যন কৰিয়ে থৈছিলোঁ যে জৰাখণ্ড পাহাৰত আহি এটা ব্লগ বনাম আৰু লগতে আপোনালোককো দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, যিহেতু আৰু ইয়াতকৈ ভাল লগা বস্তুবোৰ আছে আমাৰ ইয়াত। তো চাব পাৰিব। বিশেষকৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে নিদিয়ে, যিহেতু যিসকলে ভিডিঅ'বোৰ চায়। তো আশা কৰিলোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকক। চাওক ওপৰৰ পৰা এনেকুৱা লাগিলে মানুহ আহি আছে ফুৰিব লাগিব। বহুত খটখটি আছে, মই হিচাপ নকৰিলোঁ, হিচাপ কৰিবই মই নোৱাৰিলোঁ বুলি ক'ব পাৰি। আৰু বহুতকেইটা আছে, সেইকাৰণে হিচাপ কৰি নেদেখালোঁ। যদি ভিডিঅ'টো চাই আছে আপোনালোকে, যদি পাৰে কাউণ্ট কৰি ল'ব আৰু 100 ওপৰতে আছে অধিক। তো ইয়াত ফুৰিব আহিব পাৰিব আৰু বহুত ভাল লাগে। মেইন পইণ্টটো পাই গ'লোঁ ইয়াত অলৰেডি। চাওক ভাগৰ লাগিলে ইয়াত বহিব পাৰিব, কাৰণে আছে। আহি এইটো জিৰণি চোৱা পাইছোঁ। তো ভাগৰ লাগিলে ইয়াতো বহি ল'ব পাৰিব আৰু ইয়াৰ পৰা সম্পূৰ্ণভাৱে চাব পাৰিব, মজা লাগে। বলক আৰু
ভিডিঅ' আছে দেখাই আছোঁ। এইটো পকী ৰাস্তাটো যিটো প্ৰথমতে দেখাইছিলোঁ সেইফালেদি আহিলে এইটো পকী ৰাস্তাটো উঠিব পাৰি। তো মই খটখটিয়ে দি আহিলোঁ, বিশেষকৈ যাওঁতে পকী ৰাস্তা দি যাম, তো আপোনালোকক দেখাম আৰু এতিয়া দেখাম এইফালে চাওক। এইটো তোমাৰ পাথৰেৰে তেনেকৈ বনাই থৈছে, এইটো আছে বহুত ভাল খাই, কি ক'ব আৰু চাওক সেইটো কি বহুত মানে পাথৰ আছে, মূৰ্তি আছে, মানে হিচাপ কৰিব নোৱাৰি আৰু বহুত আছে। পাই গ'লোঁ মেইন মানে যিটো মূৰ্তি আমাৰ আছে ইয়াত জৰাখণ্ডত ওপৰত যিটো চাবলগীয়া বস্তু আছে অলৰেডি পাই গ'লোহি মই। তো এইফালে আছে মোৰ পিছফালে দেখিছোঁ সেইটো, তো ওচৰৰ পৰা দেখাম বলক। তো প্ৰথমতে এইফালেদি গৈ আহোঁ, দেখাই আছোঁ। সম্পূৰ্ণভাৱে দেখালোঁ, যিহেতু আমাৰ জৰাখণ্ড পাহাৰত কি আছে অলৰেডি দেখালোঁ। তো ভিডিঅ'টো দেখিলে অলৰেডি চাই চবে খুবেই ভাল পালে বুলি মই আশা কৰোঁ, তো বিশেষকৈ দেখাই আছোঁ। তো এতিয়া যিহেতু যাবৰ সময় হৈ গৈছে, সকলোবোৰ বস্তু চালোঁ যিহেতু। বহুত ভাল লাগে আহি এইডোখৰ ঠাইত, মানে এইডোখৰ জৰাখণ্ড পাহাৰত আহিও খুব বহুত ভাল লাগে। তো ইয়াত আহিলে মানে একদম মানে কুলটি লাগিব আৰু আপোনাৰ বহুত ঠাণ্ডা মানে হৈ থাকে, ওপৰৰ পৰা চাবলৈও ভাল। তো মানে বহি কিবা কৰিবলৈ আছে বিশেষকৈ আমি খটখটিয়ে দি নাযাওঁ, তো যিহেতু এইটো ৰাস্তাত যাম এবাৰ, তো এইটো ৰাস্তাতে এনেকৈ যাব পাৰি। আহোঁতে একদম ভৰি বিষাই গ'ল খোজকাঢ়ি, মানে খটখটিত উঠোঁতে। তো এতিয়া যাওঁতে এইফালেদি যাম। মানে আমাৰ জৰাখণ্ডত দুটা ৰাস্তা সুবিধা আছে। চ' যিসকলে খটখটিত উঠিব নোৱাৰে তো এইটো ৰাস্তাত আহিব পাৰিব, প্লেন ৰাস্তাত। যিসকলে খটখটি যাম বুলি ভাবে তো সেইটো ৰাস্তাত যাব পাৰে। এইটো ৰাস্তাত যিহেতু বিশেষকৈ নাহে বেছি মানুহ, তো এইটো বহুত পাছত বনাইছে, তো সেইটো বহুত আগতেই বনোৱা। তো এতিয়া এইটো ৰাস্তাটো এনেকুৱা হৈ গৈছে, আগত ভালেই আছিলে এইটো। তো আহি আছোঁ, পিছফালৰ পৰা কোনোবাই ঠেলি দিয়া নিচিনা লাগিছে, মানে ইমান
খৰকৈ আহিবলগীয়া হৈছে তো চাওক এনেকৈ এই বহুত ভাল লাগে তো ইয়াত আহি জনাইছোঁ জানিবই আৰু আহিলে গম পাব ইয়াত মানে যিমান সময় অকণ আপুনি মানে ইয়াত স্পেণ্ড কৰিব যিমান সময় ইয়াত ৰখিব তো সেই সময়কণ গোটেই সময়কণে আপোনাৰ মন মানে বহুত ফ্ৰী লাগি যাব মানে টেনশ্যন থাকিলেও আপোনাৰ ফ্ৰী হৈ যাব বিশেষকৈ তো মানে সেইটো কাৰণে আহি ভাল লাগে মোৰ যিহেতু আমি সেইটো কাৰণে আহোঁ আৰু বহুত ভাল লাগে আহি চাওক পুৰা পাহাৰ মানে এইটো ৰাউণ্ডকৈ এনেকৈ পাহাৰটো বনাই থোৱা আছে একো নকওঁ আৰু দেখাবলগীয়া বস্তুবোৰ সকলোবোৰ দেখালোঁ অলৰেডি তো এই ছাইডত আছিলে খটখটিটো মানুহবোৰ উঠি আছে অলৰেডি চাব পাৰে তো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যিহেতু আপোনালোকে যদি চাই আছে যিসকলে চাই আছে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব যিহেতু মই জানিব পাৰোঁ আপোনালোকৰ কমেণ্ট বক্সত তো আপোনালোকৰ কেনেকুৱা লাগিলে জানিব পাৰিম আৰু বিশেষ একো নহয় মোৰ ভিডিঅ' চেনেলটো যিটো মোৰ চিন্তা ব্লগ হয় তো প্লিজ আপোনালোকে লাইক মানে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰিব আহি শেষত পাই গৈছোঁ তো অলৰেডি